हेलो फ्रेंड्स, আজি পুৱাই আমি সকলোৱে ভূমিকম্পৰ অতি ভয়ানক জোকাৰণি অনুভৱ কৰিলোঁ। এনেকুৱা জোকাৰণি চাগে আমি আমাৰ জীৱনত পোৱাই নাই, আজি প্ৰথম পাইছোঁ। তাৰে কিছুমান দৃশ্য মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভালে আছে চাগৈ। সাৱধানে থাকিব, সাৱধানৰ মাৰ নাই। বলক চাওঁ কিছুমান দৃশ্য। ভূমিকম্পত পানী লাগিছে না ট্ৰেক্টৰ গুচা ভিতরে